ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ৪থ-৫ শ্ৰেণীৰ পোহৰৰ পখিলা নামৰ ৫ নম্বৰ পাঠটিৰ আমি পোহৰৰ পখিলাৰ কবিতাটি অলপ আলোচনা কৰিবলৈ ওলাইছোঁ। পিছত মই প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। প্ৰথমে দিছে যে পোহৰৰ পখিলা। পোহৰ দেশৰ পখিলা জাকে মোৰ ফুলনিত নাচে, নোহোৱা নোপোজা ফুলাম পাখিৰে নকৈ চানেকি বাচে। পোহৰ দেশৰ পখিলা জাকে, তাৰমানে পোহৰ দেশৰ মানে পখিলা জাক তাৰমানে সুন্দৰ আৰু ধুনীয়া। পোহৰ দেশ মানে য'ত আনন্দ ফূৰ্তি ৰং ধেমালি কৰিব পৰা ঠাই আছে, সেই ঠাইৰ পৰা অহা পখিলা জাকে মোৰ ফুলনিত নাচে। তাৰমানে আমাৰ ফুলনিখনত বহুত গছ-গছনি ফুলেৰে ভৰি আছে। সেই ফুলনিখনত পখিলা জাক আহি পৰিছে আৰু সেই পখিলা জাক এনেকুৱা পখিলা য'ত আনন্দ কৰি ফুৰা পোহৰ দেশ, তাৰমানে ফূৰ্তি কৰি ফুৰা কৰি থকা দেশৰ পৰা মানে ঠাইৰ পৰা পখিলা জাক আহিছে। নোহোৱা নোপোজা ফুলাম পাখিৰে নকৈ চানেকি বাচে, য'ত তাৰমানে আগতে আমি দেখা নাই এনেকুৱা ধৰণৰ কিছুমান আগবাগ দি যায়, য'ত আমাৰ সেই তাৰ পাখিবিলাকত এনেকুৱা ফুল আছে যিবিলাক আমি কেতিয়াও দেখা নাই, সুন্দৰ। আৰু সেই পখিলা জাকে আহি আমাৰ ফুলনিখনত পৰিছে। পখিলা লাহি ভৰতে সৰিছে পুৰণি পাহি। পখিলাবোৰ এনেই পাতল, তাতে তাৰ পাখিবোৰ আৰু লাহি। সিহঁতৰ ইমান কোমল পাহিবোৰৰ ভৰ ওজনতে তাৰমানে আমাৰ যিবোৰ ফুল থাকে পুৰণি পাহি, মানে ফুলবোৰৰ পুৰণি হৈ যোৱা পাহিবোৰ সৰি পৰিছে। নতুন কলিৰ বুকুত থিয়ৰিছে মুখত মিচিকি হাঁহি। নতুন কলিবোৰ কেনেকৈ ওলাই আহে, গছৰ ফুলবিলাক সৰুকৈ ওলাই আহে, দেখিয়ে আমাৰ ভাল লাগি যায়, মন আনন্দ লাগি যায়। তাকে কৈছে নতুন কলিৰ বুকুত থিয়ৰিছে মুখত মিচিকি হাঁহি। ধুনীয়াকৈ হাঁহি এটা লৈ নতুনকৈ গছৰ কলিটো ফুলি আহিছে। ৰৈ ৰৈ উৰিবি পোহৰ পখিলা, ৰৈ ৰৈ উৰিবি তই, চিৰ সুন্দৰ নতুন লিখা পাখিত একা বেকা আখৰ দেখিছোঁ মই। ৰৈ ৰৈ উৰিবি, তাৰমানে পখিলা জাকে ৰৈ ৰৈ উৰিবছে, য'তে ত'তে যেনেকৈ তেনেকৈ উৰিব দিয়া নাই। কবিয়ে কৈছে যে লাহে লাহে উৰ তই, আৰু কেনেকৈ তোৰ এই চিৰ সুন্দৰ পাখিত তাৰমানে আমি কি কৰিছোঁ সৃষ্টিকৰ্তা। চিৰ সুন্দৰ মানে আমাক ভগৱানৰ কথা কৈছে, ভগৱানে যিবিলাক সুন্দৰভাৱে তোমাৰ পাখিখনত আগবাগ দেখিছে, সেইবোৰত মই কি দেখিছোঁ, আখৰ দেখিছোঁ। ৰৈ ৰৈ উৰিবি পোহৰৰ পখিলা, ৰৈ ৰৈ উৰিবি তই, তাৰমানে তই পখিলা লাহে লাহে উৰিবি, ইমান ধুনীয়া, ভগৱানে তোমাক ইমান ধুনীয়াকৈ বনাইছে, সেইকাৰণে তুমি ধুনীয়াকৈ উৰি ধুনীয়াকৈ তোমাৰ ফুলত পৰি তাৰ ফুলৰ ৰসবোৰ লৈ তুমি জীয়াই থকা সুন্দৰভাৱে মোৰ এই ফুলনিখনত এটা তাৰমানে কি ক'ব গৈছে নে কবিয়ে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ক'ব গৈছে যে আমাৰ সুন্দৰ মন এটা লৈ আমি ধুনীয়াকৈ কামবোৰ কৰি গ'লে আমাৰ কামবোৰ সৃষ্টিকৰ্তাই আমাক সকলোকে সুন্দৰ কৰি পঠাইছে। অকল পখিলা বুলিয়ে কোৱা নাই, ইয়াতে আমাৰ কথা কৈছে, আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কথা কৈছে যে তোমালোকেও সুন্দৰভাৱে সৃষ্টিকৰ্তাই পঠাই দিছে, যাতে তোমালোকে কি কৰিব লাগে, মনবোৰ ধুনীয়াকৈ মা দেউতাই কোৱা কথাবোৰ শুনি কামবোৰ কৰি যোৱা কথা কৈছে। ঠিক সেইদৰে পখিলাটোকো কৈছে যে ৰৈ ৰৈ উৰিবি পোহৰৰ পখিলা, আমাৰ মনবোৰ লাহে লাহে কাম কৰিব হৈছে, যেনে হৈ চৈকৈ কাম কৰিলে আমাৰ পঢ়া শুনাও বেয়া হয় বা খেলা ধূলা বেয়া, সেইটো কথা ক'ব বিচাৰিছে। ইয়াতে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে পখিলাটো হৈ আমাৰ শিশুসকলৰ কথা ক'ব গৈছে। ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰবোৰ আমি নেক্সট ভিডিঅ'তে আলোচনা কৰিম। তোমালোকৰ কবিতাটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা।